এইটো হেণ্ড ব্ৰেক হয় একচুৱেলি ষ্টাইলটো চাইছে কি মজা লাগে বাপৰে টাটাকা লোহা বুলি যে কয় মানুহে এনেই নকয় দৰ্জাখন খুলিলে গম পোৱা যায় বাপৰে পাহাৰ বগাই আছোঁ যেন লাগি আছে মোৰ হেল্ল' গাইজ আজিৰ ভিডিঅ'টোত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আজি আপোনালোকৰ কাৰণে কি গাড়ী আনিছোঁ চালে একদম দিল খুচ হৈ যাব চাই লওক এইটো কি হয় টাটা হেৰিয়াৰ মাচো গাড়ী সাইজ দেখিছে এইটো সাইজ আপোনালোকে কম্পেৰিজন কৰক অডি Q3 লগত এই বাচ্চা লাগিছে এইটো বাচ্চা লাগিছে এইটোৰ হয়নে আচ্ছা এতিয়া গাড়ীটোৰ বিষয়ে আমি জানি লওঁ যদি আপুনি টাটা হেৰিয়াৰ বা টাটা সাফাৰী এনেকুৱা মাচো গাড়ী এটা বিচাৰি আছে বজাৰত সেকেন্ড হেণ্ড তেন্তে আজি ভিডিঅ'টো আপোনাৰ বাবে খুব হেল্প কৰিব আপোনাক গাড়ীখন নগাঁৱৰ হয় আমাৰ নগাঁৱৰ হয় 02Z সিৰিজৰ গাড়ী হয় গাড়ীখন কিমান চনৰ আছিলে ভাইটি 2019ৰ গাড়ী হয় 19ৰ একচুৱেলি সঁচাই 19ৰে হয় কাৰণ কি জানে মোৰ যোনটো ইকোস্পৰ্ট আছে ইকোস্পৰ্টটো Z সিৰিজৰ হয় ইকোস্পৰ্টটো 2019ৰ হয় নগাঁৱৰ হয় চ' বলক এতিয়া গাড়ীখনৰ বিষয়ে জানি লওক টায়াৰ যদি চাই আপোনালোকে এলয় হুইল পাই যাব এলয় হুইল আৰু টায়াৰৰ কণ্ডিশ্যন ভালেই আছে পুৰা ক্ৰোম ফিনিচিং দিয়া আছে এইটো কি কয় বাৰু আপোনালোকে কমেণ্টত জনাব এইটো আছে কিন্তু শেষৰ ফালে চাওঁ মডেলটো কি হয় ইয়াত বাৰু মডেল লিখা নাথাকে কেৰিয়াৰ হয় এইটো মডেল কি XT নেকি XT মডেল হয় XT মডেলৰ মানে XT প্লাছ হ'বলা চাগে কাৰণ এলয় হুইল আহি যায় এইটো গাড়ীত এলয় হুইল টাচ স্ক্ৰীন আহি যায় টাচ স্ক্ৰীনটো অলপ সৰু বাৰু বলক এতিয়া ভিতৰত চাওঁ আৰে বাপৰে টাটাকা লোহা বুলি যে কয় মানুহে এনেই নকয় দৰ্জাখন খুলিলে গম পোৱা যায় অলপ মানে শক্তি দিব লাগে আৰু বাপৰে পাহাৰ বগাই আছোঁ যেন লাগি আছে মোৰ টাটা হেৰিয়াৰত কি ইঞ্জিন আছে 2019 মডেল হয় ডিজেল ইঞ্জিন ক্ৰায়োটেক 170 PS মানে 170 bhp পাৱাৰ জেনেৰেট কৰে আৰু 350 Nm টৰ্ক জেনেৰেট কৰে ডিজেল ইঞ্জিন হয় টাৰ্বো চাৰ্জ হয় 180 স্পীডটো একো নহয় এইটো গাড়ীৰ কাৰণে এতিয়া গাড়ীখনৰ ৰানিং নিশ্চয় ভাবি আছে যে কিমান বাৰ ৰানিং হৈছে ৰানিংটো চাই লওক বাৰু 74,712 অলপ বেছি যেন লাগিলেও কিন্তু এইবিলাক গাড়ীৰ কাৰণে 70,000 ৰানিং একোৱে নহয় কৈছোঁ নহয় মই একোৱে নহয় ছানৰুফ নাই বাৰু এইটো গাড়ীত একচুৱেলি টপ মডেলত XZত ছানৰুফ যোনটো আহে XZ নহয় আজিকালি অলপ ল' মডেলতো ছানৰুফ দিয়া আৰম্ভ কৰিছে কিছুমানে টাচ স্ক্ৰীন আছে 6 স্পীড মেনুৱেল ট্ৰান্সমিশ্যন হয় এইটো চাওক এৰোপ্লেনৰ নিচিনা এইটো কি কয় এইটো হেণ্ড ব্ৰেক হয় একচুৱেলি ষ্টাইলটো চাইছে কি মজা লাগে বেলেগ ফিল আৰু হেণ্ড ব্ৰেকটো ধৰিলে একদম লাক্সাৰী অটো ডিমিং ৰিয়াৰ ভিউ মিৰৰ নহয় কিন্তু এইটো ইয়াত আছে আপোনাৰ ছানগ্লাছ হোল্ডাৰ ভিতৰখিনি চালোঁ বাৰু এতিয়া বাহিৰত যাওঁ বাকী ফিচাৰৰ কথাটো কোৱাৰ প্ৰয়োজন নাই কাৰণ এইখন গাড়ী লাক্সাৰী গাড়ী হয় পাৱাৰ উইণ্ডোৰ কথাটো কোৱাৰ প্ৰয়োজনেই নাই ৰিয়াৰ মানে মিৰৰটো এডজাষ্টেবল হয় এইখিনিৰ পৰা এডজাষ্ট কৰিব পাৰিব আৰু যদি পিছফালে যাওঁ পিছফালৰ স্পেচ চাওক আপোনালোকে ইয়াত বহি যেন পাৰ্টিহে কৰিব পাৰিব ইমান স্পেচ বাপৰে বাপ তিনিজন কি দুটা হেডৰেষ্ট আছে হয় বাট তিনিজন নহয় ইয়াত পিছফালে 4জন বহিব পাৰিব কমফৰ্টেবলি ইমানেই মানে বেছি স্পেচ গাড়ীখন হয়তো ভিডিঅ'ত ভালকৈ অহা নাই কিন্তু আপোনালোকে প্ৰেক্টিকেলি চালে তেতিয়াহে গম পাব টাটাকা লোহা এতিয়া আহোঁ দামত এইখন ৰিফাইনেন্স হৈ যাব আপোনালোকৰ চিভিল স্ক'ৰ অনুযায়ী আপোনালোকে যদি 2 লাখ দিয়ে 1 লাখ দিয়ে ৰিফাইনেন্সাৰে আপোনালোকক দি দিব গাড়ীখন যদি চিভিল স্ক'ৰ ভাল আছে তেন্তে গাড়ীখনৰ যদি কেছ পে'মেণ্ট কৰে তেনেহ'লে আপোনালোকে 12,50,000 টকাত মাত্ৰ 12,50,000 টকাত আপোনালোক এই গাড়ীখন নিজৰ কৰিব পাৰিব ডিটেইলছ শেষৰ ফালে দি আছোঁ ভিডিঅ'ত আপোনালোকে চাই লওক ডিলাৰৰ কণ্টেক্ট নাম্বাৰ ডিলাৰৰ এড্ৰেছ সবিশেষ আৰু আপোনালোকে সেই ডিলাৰত যদি কিবা কোৱাৰী আছে ফোন কৰি পেলাই সুধিব পাৰে আহি পেলাই নিজ চকুৰে গাড়ীখন চাব পাৰে টেষ্ট ড্ৰাইভ ল'ব পাৰে আৰু যদি ল'ম বুলি খোজে তেন্তে ৰিফাইনেন্সাৰৰ লগত কথা পাতি পেলাই ৰিফাইনেন্স কৰি পেলাই গাড়ীখন ল'ব পাৰে আজিৰ কাৰণে ইমানখিনি আছিলে নেক্সট ভিডিঅ'ত পুনৰ আৰু এটা গাড়ী লৈ পেলাই আপোনালোকৰ লগত লগ পাম তেতিয়ালৈকে সুস্থ থাকক সুৰক্ষিত থাকক বাই বাই জয় অসম
এই গাড়ীখনৰ বিষয়ে অধিক জানিবলৈ আপোনালোকে কল কৰক 7002350330 নাইবা এই গাড়ীখনৰ টেষ্ট ড্ৰাইভ ল'বলৈ বা ক্ৰয় কৰিবলৈ আপোনালোকে মা মটৰ্ছ ডিলাৰত ভিজিট কৰিব পাৰে এড্ৰেছ নগাঁও বাইপাছ ৰোড বৰঘাট ধন্যবাদ